ক'ৰ পৰা আহিছে হে শিৱসাগৰ তিনিচুকীয়া যাবি মাৰিলে ক'ত যাবি এতিয়া তিনিচুকীয়া কালি ক'ত থাকিবি হা কালিৰ পৰা আহি আছ খোজকাঢ়ি আহি আছ শিৱসাগৰৰ পৰা দদাইহঁতৰ ঘৰ ক'ত আছে অঁ ফুলি আছে ন এতিয়া ক'ত যাব তিনিচুকীয়া তিনিচুকীয়া কোন গাঁৱত আছে মাকুম অঁ হে অঁ অঁ একো খোৱা নাই অঁ ভাতটো এতিয়া নাই হোৱা দেই ভাতটো অলপ পিছত হ'ব এই বিস্কুটকেইটা খাই লওঁ এইটো কি হয় এইটো ভগৱান হয় অঁ কোনে মাৰিলে ককাই হা ককাই আমাৰ দাদাই ঘৰ তিনিচুকীয়া তিনিচুকীয়া ক'ত নাকুম সিফালে ক'লৈ গৈছিল দাদা ঘৰ কেলে মাৰিলে দাদা ভাতটো খাই ল মই গাড়ী উঠাই পঠিয়াই দিম দেই মাকুমত যাবিগৈ তাৰপৰা পইচা বিচাৰি মোক বিয়া পাতি অঁ হ'ব না তাত তিনিচুকীয়াত কোন কোন আছে ভণ্টি আছে আৰু ভাই আছে ভাইটি আছে তিনিচুকীয়াৰ পৰা তাত বিয়া সোমাইছিল অঁ কাটিছে মোক বিয়া পাতিম বুলি কৈ লৈ গৈছিল কাটিছে তো ইয়াত বেলেগে কাটি খাই ল কিবা এটা দেখ নাই গাড়ীত উঠাই পঠিয়াই দিম যাবিগৈ তিনিচুকীয়ালৈ ভাতটো খাই যাবি ভাত বনাইছে লগা এতিয়া হ'বনে হ'ব হ'ব বহুত গৰম হৈ গ'ল লাগিলে পিছত দি দিবি দি দে চব্জি এখন লৈ ল তালৈ তালৈ লৈ ল ওচৰত লৈ ল ওচৰত লৈ ল ইয়াৰ হাতটো ধৰি লওক
হৈ গ'ল এইটো বেটনী চাৰিআলি বুলি কয় বেটনী চাৰিআলি ৰাতি ক'ত থাকিলি ৰাতি আহি আছো হোৱা নাই তাৰপৰা ৰাতি ভাতটো ক'ত খালি হোটেলত খালি ৰাতিটো খোজকাঢ়ি আহি আছো শিৱসাগৰৰ পৰা শিৱসাগৰ কোন জেগাৰ পৰা আহিছ হা সোণাৰী নেকি এইটো শিৱসাগৰ এইটো কি বুলি কয় যে এইটো আমাৰ ঘৰত থকা মানুহটো আছে যে ৰাজমাৰী নেকি হে ৰাজমাৰী হয় পৰহি অহা শিৱসাগৰ মেইন শিৱসাগৰ পাবগৈ লাগে জানো ৰাজমাৰীটো শিৱসাগৰ পাব নালাগে কেলে পিটিলে বিয়া পাতিম বুলি লৈ গৈছিল হা হা তোৰ দদাই মানে তোৰ দদাই বিয়া পাতিবলৈ মানে তোৰ দদাই তোক বিয়া পাতিবলৈ বিচাৰিছিল তাৰপৰা তোৰ কিমান দিন হ'ল হেৰি ঘৰৰ পৰা অহা 4 বছৰ তাত আছিলি কাৰ ঘৰত আছিলি দদাই ঘৰত ধান কাটিছিলি এতিয়া মানে কি গাড়ীত খাই দিম খাই বৈ ল ঘৰটো আকৌ চিনি পাবি নহয় মাকুমৰ কোন জেগাত 12 নম্বৰ তেতিয়াহ'লে পাৰিবি তই গাড়ীত খাই দিলে হৈ গ'ল এনেকৈ যাব পাৰিবি দে হ'ব আহ এই হাতটো ধুই লওক হ'ল তামোল খাবি নি হে খা তাই তামোল এখন দি বগা লগাই তুমি খাবি নাই চোন কেটা যাম দে দিব আৰু গাড়ী আহিলে মই উঠাই দিম দেই ইয়াত বহি ল বহি থাক খালে